ভালকৈ আকৌ ভাজি ল'ম এতিয়া ইয়াতে মই দি দিম কাটি ৰখা আলু কেইডোখৰো এয়া এতিয়া কিন্তু গেছটো একেবাৰে কম কৰি ৰাখিব মানে একদম লো ফ্লেমত ৰাখিব নহলে মছলাখিনি জ্বলি যাব পাৰে এতিয়া এইখিনিও মই ভালকৈ এনেকৈ ভাজি লম এয়া দেখিছেনে আলুখিনি ভাজি ললো আৰু লগতে দি দিম বিলাহীখিনিও এয়া কাৰণ আলুখিনি সিজিবলৈও অলপ সময় লাগিব আৰু বিলাহীখিনি গলিবলৈও সময় লাগিব সেয়ে একেলগে মই দি দিছোঁ এতিয়া অলপ সময় সিজিবলৈ দিয়াৰ পিছত চাওকচোন এনেকৈ তেল ওলাবলৈ ধৰিছে এয়া চাওক আৰু বিলাহীখিনিও অলপ অলপ গলিবলৈ ধৰিছে মই কিন্তু ইয়াতে অকণমানো পানী ব্যৱহাৰ কৰা নাই আৰু এতিয়া মই দি দিম ইয়াতে খুন্দি ৰখা আদা নহৰু জলকীয়া এইখিনি লগতে আছে আপোনাৰ লং ইলাইচি ডালচেনি এয়া আৰু মই অলপমান ৰাখি দিম শেষত দিবলৈ এয়া চাওক এতিয়া এইখিনি মই আকৌ ভালকৈ ভাজি থাকিম যেতিয়ালৈকে আপোনাৰ আদা নহৰুৰ যিটো কেঁচা গোন্ধ গুচি নাযায় তেতিয়ালৈকে মই ভাজি মোৰ বিলাহীও গলি গৈছে এতিয়া মই দি দিম ইয়াতে জালুকৰ গুড়া দেখিছেনে মই জালুক এনেকৈ খুন্দি ৰাখিছিলোঁ আপোনালোকে যিমান পৰিমাণে দিয়ে সিমানেই দিব আমি অকণমান জালুক বেছি ব্যৱহাৰ কৰি খাম আজি সেয়ে এনেকৈ দিছোঁ